মই দুখ পাইছো, মই দুখিত কি জগদীশ সরকার যে পাব্লিকৰ লগত খেদা খাই আছে। বিপিএফে হিংসা মদ মাংস আৰু পইচাক বাদ দি একো চিন্তা কৰিব নোৱাৰে। এন্থনী বসুমতাৰী বিপুল ভোটত জিকিবলৈ গৈ আছে। 30টাতকৈ অধিক আসন লৈ পেলাই UPPL চৰকাৰ গঠন কৰিব। বিটিআৰ অঞ্চলত এতিয়া নিৰাপত্তা আহিছে, শান্তি আহিছে, ৰাইজে সবে উৎফুল্লিত হৈছে। প্ৰথমবাৰৰ কাৰণে 17 বছৰৰ পিছত গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া ৰাইজে হাতত ল'ব পাৰিছে। যোৱা 17 বছৰত ইয়াত গণতান্ত্ৰিক প্ৰক্ৰিয়া সম্পূৰ্ণভাৱে হাগ্ৰামা মহিলাৰীয়ে ডমিনেট কৰি ৰাখিছিলে আৰু আজি ইয়াত গণতান্ত্ৰিক প্ৰক্ৰিয়া ৰাইজৰ মাজলৈ আহিছে। গতিকে সবে উৎফুল্লিত হৈছে। এইবাৰ বিটিআৰত পৰিৱৰ্তন আহিব, দুৰ্নীতি ভ্ৰষ্টাচাৰ দূৰ হ'ব আৰু ইয়াত ভয়ভীতৰ ৰাজনীতিৰ সমাপ্ত হ'ব। UPPL দলে ইয়াতে চৰকাৰ গঠন কৰিব, সমমৰ্যাদা সম অধিকাৰ প্ৰদান কৰি সকলো জাতি জনগোষ্ঠীক আগুৱাই লৈ যাব। মডিগুৰিৰ সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা বহুত প্ৰগ্ৰেম কৰি আছে। মডিবাৰী সমষ্টিক VIP সমষ্টি কৰি দিলে ভালে হ'ল। ইয়াত মুখ্যমন্ত্ৰী আহিছে, ইয়াত মন্ত্ৰীসকল আহিছে। তো মডিবাৰী সমষ্টিটো এতিয়া VIP সমষ্টি কৰি দিলে। যিহেতু ইলেকশ্যনত আহিছে, বাকী সময়তো সেই নেতাবিলাকে ইয়াৰ উন্নয়নৰ কাম কৰিব লাগিব। আপোনালোকে মনত ৰাখিব আৰু পিছত প্ৰশ্ন কৰিব। আমিতো ভালে পাইছোঁ, যিমান আহে ইমান ভালে হয়। কাৰণ ইয়াতে এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া ইমান দিনে হাগ্ৰামা মহিলাৰে ডমিনেট কৰি থৈছিলে। সকলো আহিছে, অংশগ্ৰহণ কৰিছে, আমি ভালে পাইছোঁ। সবেই খেলক, ৰাইজেতো ভোট UPPLকে দিব। আমি এককভাৱে চৰকাৰ গঠন কৰিম, ইয়াত কোনো সন্দেহ নাই। 30টাতকৈ অধিক আসন লৈ পেলাই UPPL চৰকাৰ গঠন কৰিব। ওদালগুৰি জিলাত আমি সকলো দলতকৈ অধিক আসন পাবলৈ গৈ আছোঁ। আমিতো ফূৰ্তি হৈছোঁ, সংকিত উলিয়াৰ মুখত নাচি থাকোঁ। আমিতো নাচি আছোঁ না। গতিকে মন্ত্ৰী আহক, কোনোবা আহক, চবেই আহিব লাগে। এন্থনী বসুমতাৰী জিকাটো নিশ্চিত। এন্থনী বসুমতাৰীক ৰাইজে একচেপ্ট কৰিছে আৰু UPPL দলক একচেপ্ট কৰিছে। ইয়াত মন্ত্ৰী আহক, পইচাবিলাক কোনো একো কৰিব নোৱাৰে। এন্থনী বসুমতাৰী বিপুল ভোটত জিকিবলৈ গৈ আছে। জগদীশ চৰকাৰে এই ভোটত মানে বহুখিনি পাব্লিকৰ লগত খেদা খাইছে বা পাব্লিকে একচেপ্ট কৰা আহে ন, আপুনি কি ক'ব? মই দুখ পাইছোঁ, মই দুখিত কি জগদীশ চৰকাৰ যে পাব্লিকৰ লগত খেদা খাই আছে আৰু জৈছে কাৰণে এইছে ভৰণী বুলি কয়। যোনে যেনেকৈ কৰে এনেকৈ পায়। তো ই 17 বছৰত BPFে ৰাইজক ঠগালে, জগদীশে ঠগালে। এইকাৰণে ৰাইজে অলপ মৰম কৰিছে জগদীশক। মই কি ক'ম আৰু হয় ছাৰ, BPFে বহুখিনি হিংসাত্মক কাৰ্যকলাপ কৰিছে ন, আপুনি কি ক'ব? BPFে হিংসা মদ মাংস আৰু পইচাক বাদ দি একো চিন্তা কৰিব নোৱাৰে। গতিকে এইবাৰ BPFৰ লাষ্ট খেল দেখিবলৈ পাব। ইয়াৰ পিছত আৰু BPF বুলি একো নাথাকিব।